চাওক হাগ্ৰামা মহিলাৰীয়ে সবচে কনফিউজ মানুহ হি এটা কথাতে ইয়াৰ মানে কথাটো একদম সিধাকে চিন্তা কৰে তাক যিখিনি বিনিময়ক তেখেতক পাৱাৰ লাগে আৰু টকা লাগে টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ ডাঙে একো বুজি নাপায় আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে য'ত টকা নাই এই কামটো হি নকৰে য'ত পাৱাৰ নাই হি কামটো নকৰে এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে দেখা পাইছে জানো ক'ৰবাত সামাজিক কামত তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে অমুক জাগাত গৈছে ভোটৰ কাৰণে অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই মই শুভেচ্ছা জনাইছোঁ আপুনি যদি 1967ত PTC জন্ম পোৱাৰ পৰা চাই সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল বহুত পাৰ্টি মৰি গ'ল গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাৰ কি আছে আপোনালোকে কালি কৰি দিব পাৰে জাৰ্নালিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে ইটোও পাৰ্টি হৈ যাব পাৰে গতিকে পাৰ্টি খোলাৰ সবৰে অধিকাৰ আছে মই শুভেচ্ছা জনাইছোঁ খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে সবে বিচাৰে